4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএল ফাটাফাটি হ'ব। हाग्रामा महिलारिनि पर्बत जरायाव गोख्रैथिजों बिसायख'थि फोसावदिंनाय। पर्बत जरानि देबि थलायाव बिपिएफनि मोनसे गिदिर बिसायख'थि सावरायमेल खुंदों। हाग्रामा महिलारिया क'क्राझार लकसभा बियाबनिफ्राय बिपिएफ दोलोनि बिजाथि खाम्फा बरगयारिनि थाखाय फोसावदिंगासिनो दं। गोसा सान्दुं दुंखावनायनि गेजेरावनो बे मेलाव रोजा रोजा बिपिएफनि मददगिरिफोरा नुजाथिदों। दिनैनि बिसायख'थि फोसावनाय मेलनि गेजेरजों रोजा रोजा रायजोफोरा बिजेपि इउपिपिएल आरो एआइइउडिएफ दोलोखौ नागारनानै बिपिएफ दोलोआव हाबफैदों। हाग्रामा महिलारिया क'क्राझार आरो दरं उदालगुरि मोननैयावबो देरहागोन होननानै बुंथियो। डिफारेन्सটো दरं उदालगुरि आरो क'क्राझार प्राय सेम হ'ব। 2 लाख डिफारेन्सটো থাকিব। 2 लाख डिफारेन्स থাকিব। অর্থাৎ খুব ভাল দরং উদালগুৰিটো বিৰাট ভাল আৰু ক'ক্ৰাঝাৰো ভাল। भटनि फिथाइखौ फोसावनाय लोगो लोगोनो इउपिपिएल दोलो आरो बिजेपिनि गेजेराव दावराव दावसि जागोन होनना खौरांगिरिनि सिगाङाव बुंथियो। বজৰা जिल्ला हिसाबे আজি 3টা মিটিং আছে আমাৰ আগন্তুক নিৰ্বাচনটো লৈ পেলাই। আজি ফাৰ্ষ্ট দেৱীতলাত হৈছে, ইয়াৰ পিছত আৰু 2টা মিটিং আছে। মুঠতে বিপিএফ দলৰ হৈ পেলাই আমি যেটো প্ৰচাৰ অভিযানত যেটো দেখিবলৈ পাইছে খুব পজিটিভ, খুব ভাল। পৰ্বজৰা হিচাপেও ভাল আৰু এণ্টায়াৰ কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে। আৰু আজি দৰং উদালগুৰি যেটো লোকসভা ইয়াতো ভোট হৈ আছে। এতিয়া আমি যিখিনি পাই আছো মুঠতে আমাৰ বিপিএফ দলে উইনাৰ হ'বলৈ গৈ আছে। বিৰাট ভাল, এতিয়া বিৰাট ভাল সেইখিনি কথা। আপোনালোকৰ কোকৰাঝাৰ লোকসভা দৰঙৰ কিমান ডিফাৰেন্স হ'ব? নাই, ডিফাৰেন্সটো দৰং উদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় সেম হ'ব। 2 লাখ ডিফাৰেন্সটো থাকিব। 2 লাখ ডিফাৰেন্স থাকিব। অর্থাৎ খুব ভাল দরং উদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল সেইখিনি কথা। এইটো ৰিজাল্টটো আহক আগত। ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিম। চৰকাৰ কোনে গঠন কৰে নকৰে সেইটো পিছত কথা। মুঠতে আমি ৰিজাল্ট হোৱাৰ পিছত দল হিচাপে বহিম। ইয়াৰ পিছত আমি সিদ্ধান্ত ল'ম। মই পৰ্বত জৰাত কিয় কাৰণে আহে নাহে সেইটো পৰ্বত জৰা ৰাইজে ৰিপ্লাই দিব। আৰু দেখা গৈছে যে আপুনি মানুহক মাটি দিব পৰা নাই, দিব পৰা নাই। প্ৰমোদ বড়ো মাটিৰ পাট্টা দিব পৰা নাই, সি দিয়া নাই। আমি 17 বছৰত বহুত মানুহৰ মাটিৰ পাট্টা দিয়াইছে আৰু দিব। 4 জুনৰ পিছত আপোনাৰ বিপিএফত নাথাকিব আপুনি আৰু 4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএল ফাটাফাটি হ'ব। এই কথাটো আপচুল লিডাৰসকলে জানে, ইউপিপিএল লিডাৰসকলে জানে। কিন্তু ইহঁতে তলৰ লেভেল গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে। ইহঁতে এইকাৰণে কৈছোঁ মই এতিয়া খাৱাৰ খুব কাম চলি আছে। ইহঁতৰ যিমান পাৰে ইমান লুটি আছে। আমাৰ চৰকাৰ নাথাকিব বুলি ইউপিপিএলে জানে। ইউপিপিএল আৰু বিজেপি ফাটাফাটি হ'ব, এইটো চিয়'ৰ। কি কথা দেই।